আজি বেঙেনা এনেকৈ ৰান্ধিলোঁ। বেঙেনা এনেকৈ খাই চাবচোন, একদম বহুত টেষ্টি হয়। প্ৰথমতে বেঙেনাখিনি আলুৰ লগতে বইল কৰি ল'লোঁ। আলু বেঙেনা দুটা জলকীয়া দি ধুনীয়াকৈ বইল কৰি লৈছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ একদম এনেকৈ ভাঙি দিছোঁ। ভাঙি ল'ব। তাৰপিছত দিবলৈ কাৰণে বেঙেনাত এয়া ৰেডি কৰি লৈছোঁ মছলা। ইয়াত আছে আদা, নহৰু, পিঁয়াজ আৰু বিলাহী। প্ৰথমতে তেলত অকণমান ভাজি লৈছোঁ। বেছিকৈ ভাজিব নালাগে, অকণমান ৰঙা কৰি আদা নহৰুখিনি ভাজি ল'ব। ভাজি লৈ তাৰ লগতে বিলাহী অলপ কাটি ধুনীয়াকৈ এইখিনি পেষ্ট কৰি লৈছোঁ। এইখিনি ৰেডি হৈ গ'ল। তাৰপিছত এইখিনি বইল কৰি লোৱা হৈ গ'ল। এতিয়া বেঙেনাৰ আজি ইয়াতে অলপ দালিও দিছোঁ। দালি, বেঙেনা, আলু ধুনীয়াকৈ এইখিনি বইল কৰি লৈছোঁ। এতিয়া এইখিনি তৰকাৰী নিচিনাকৈ বেঙেনাৰ জাল ৰান্ধিম আৰু খাবলৈ খুবেই টেষ্টি হয়। এনেকৈ খাই যাবচোন, সঁচাকৈ খুব ভাল লাগে।